নমস্কাৰ, মই অবিনাশ ৰাজ। এটি নতুন গীতৰ আমাৰ চিত্ৰলেখা বুলি বৰ্তমান আমাৰ শ্বুটিংটো চলি আছে। মই দুটা লাইন জাষ্ট শুনাই দিছোঁ। বুকুত কাৰেনো তুমি চিত্ৰলেখা, গোপনে আঁকিলা ছবি, ক'ব পাৰিবানে মোক চিত্ৰলেখা, কি ৰঙে বোলালা তুমি। এইটো গীতৰে আমাৰ আজি ভিডিঅ' শ্বুট হৈ আছে আৰু গীতৰ কথা সুৰ লিখিছে আমাৰ মৰমৰ ভাইটি জিন্তু গগৈ আৰু সংগীতেৰে সজাইছে পুলক নাথে আৰু মিক্স মাষ্টাৰ কৰিছে দিগন্ত বৰদলৈ। আৰু আপোনালোকে দেখিছে এতিয়া শ্বুটিং যিহেতু চলি আছে, আমাৰ সকলোৰে প্ৰিয় অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী আছে প্ৰিয়ম পল্লৱী। বহুদিনীয়া পৰিকল্পনা এটা, আশা কৰিছোঁ ৰাইজে আমাক মৰম আশীষ দিব, তাৰে কামনা কৰিছোঁ। আৰু মাই ক্ৰিয়েশ্যন আছাম চেনেলটিলৈ মোৰ শুভকামনা থাকিল। চেনেলটি আৰু উন্নতি কৰক, তাৰ কামনা কৰিলোঁ। ধন্যবাদ। আজি আমি শ্বুটিং কৰি আছোঁ খুব এটা সুন্দৰ গীত অবিনাশে কণ্ঠদান কৰিছে। চিত্ৰলেখা শীৰ্ষক গীতটিত মোৰ লগত অভিনয় কৰিছে প্ৰিয়ম পল্লৱী আৰু এই পৰিচালনাৰ ক্ষেত্ৰত ব্যস্ত হৈ আছে অঞ্জন ডেকা। বিপুল দাসে চিনেমাটোগ্ৰাফি কৰিছে, মেকআপত আছে সুভাষ আৰু আমাৰ ইমান সুন্দৰ পোচাক আমাক আগবঢ়াইছে ডিপ্লুজ ক্ৰিয়েশ্যনে। গতিকে গানটো যিমান মিঠা মধুৰ সিমানে সুন্দৰ এই ভিডিঅ'টি হ'ব বুলি আশা কৰিছোঁ। আৰু আমাৰ এই প্ৰচেষ্টাক আপোনালোকে সঁহাৰি আৰু সহযোগিতা আগবঢ়ালে খুবেই ভাল পাম। বিশেষকৈ অবিনাশৰ নিচিনা কণ্ঠশিল্পীয়ে খুবেই প্ৰতিভাৱান শিল্পী আৰু আশা কৰিছোঁ তেওঁৰ কণ্ঠত এই গীতটি আপোনালোকে শুনি যথেষ্ট ভাল পাব। মই নিজে অভিনেতা হিচাপে গীতটি শুনি খুব ভাল পাইছোঁ আৰু আশা কৰিছোঁ তেওঁৰ এই প্ৰচেষ্টাটোৱে সফল হ'ব। তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আৰু সঁহাৰি লাগিব। গতিকে আশীৰ্বাদ কৰিব আৰু যদি কিবা ভুল দেখে সেইখিনিও দেখুৱাই দিব, যাতে পৰৱৰ্তী সময়ত তেওঁলোকে ভালকৈ আপোনালোকক বিনোদন দিবলৈ সক্ষম। নমস্কাৰ, মই প্ৰিয়ম পল্লৱী। আজি খুব ধুনীয়া এটি গীতৰ বৰ্তমান আমাৰ ভিডিঅ' শ্বুটিং চলি আছে আৰু গীতটিৰ নাম হৈছে চিত্ৰলেখা আৰু গীতটিত কণ্ঠদান কৰিছে অভিনাশ ৰাজ দাই। আৰু গীতটি বহুতেই মৰম লগা চফ্ট ৰোমেণ্টিক গীত আৰু গীতটি ইমানেই ধুনীয়া, কথা সুৰ মিউজিক সকলো অলৰেডি আপোনালোকৰ এই ভিডিঅ'টিৰ ডিছক্ৰিপশ্যনত সকলো দিয়া যাব। গীতটিত মোৰ লগত অভিনয় কৰিছে আমাৰ সকলোৰে জনপ্ৰিয় উৎপল দা আৰু ভিডিঅ'টি ডিৰেকশ্যন কৰিছে আমাৰ অঞ্জন দা। বাকী মেকআপত আছে নানু দা, কষ্টিউম কৰিছে ডিপু দাই। অতি সুন্দৰ ধুনীয়া গীত আৰু আমাৰ গীতটিৰ প্ৰতি খুব এক্সপেক্টেশ্যনছ বেছি। আমাৰ ফালৰ পৰা আমি ট্ৰাই কৰিছোঁ 100% দিবলৈ। গীতটি খুব সুন্দৰভাৱে যেনেকুৱা ইমান সুমধুৰ ধুনীয়া এটি গীত, ঠিক তেনেদৰে ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ। আৰু অতি শীঘ্ৰে আহি আছে চিত্ৰলেখা গীতটি, আপোনালোকে অতি শীঘ্ৰে লিংক পাব আৰু লাইক শ্বেয়াৰ কমেণ্ট ডেফিনেটলি কৰিব। ধন্যবাদ।